মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজি আমি এই ভিডিঅ'টোত ফেৰী ষ্টৰীৰ প্ৰশ্নোত্তৰসমূহ সমাধান কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এই ফেৰী ষ্টৰী কবিতাটোৰ অসমীয়া ভাঙনি জানিবৰ বাবে তলৰ ডেছক্ৰিপশ্যনত থকা লিংকটো চেক কৰা। এতিয়া চাওঁ আহা। কুৱেশ্যন নম্বৰ 1. Where did the child lose his way? সৰু ল'ৰাজনে তেওঁৰ ৰাস্তা ক'ত হেৰুৱাইছিল? Answer: The child lost his way in woods. সৰু ল'ৰাজনে তেওঁৰ ৰাস্তা হাবিত হেৰুৱাইছিল। Question number 2. Whom did the child meet in dark woods? সৰু ল'ৰাজনে আন্ধাৰ হাবিত কাক লগ পাইছিল? Answer: The child met a little creature in dark woods. সৰু ল'ৰাজনে আন্ধাৰ হাবিত এটা সৰু জীৱ বা আকৃতি লগ পাইছিল। Question number 3. Why did the child sing in dark woods? সৰু ল'ৰাজনে আন্ধাৰ হাবিত কিয় গান গাইছিল? Answer: The child sang in dark woods because the little creature said that if they sang a song, the time would not be very long. সৰু ল'ৰাজনে হাবিত গান গাইছিল কাৰণ সৰু জীৱটোৱে কৈছিল যে যদি সিহঁতি গান গাই থাকে তেন্তে সময়বোৰ বহুত দীঘলীয়া নহ'ব। Question number 4. I sang a song, he let me go. মই এটা গান গালোঁ, সি মোক যাবলৈ দিলে। The child sang a song. সৰু ল'ৰাজনে এটা গান গালে। But who did let him go? কিন্তু কোনে তাক যাবলৈ দিলে? Did the child find someone at his home? সৰু ল'ৰাজনে ঘৰত কাৰোবাক বিচাৰি পাইছিল নে? Answer: The little creature let him go. সৰু জীৱটোৱে তাক যাবলৈ দিলে। No, the child do not found someone at his home. নহয়, সৰু ল'ৰাজনে ঘৰত কাকো বিচাৰি পোৱা নাছিল। Question number 5. Find words which rhyme with sing, tight, long, now. Rhyming word বিচাৰা বা ছন্দ মিল থকা শব্দ বিচাৰা। Sing, king. Tight, light. Long, song. Now, cow. Question number 6. Learn the use of the word let. Let শব্দটোৰ ব্যৱহাৰ শিকো আহা। ছাত্ৰ-ছাত্ৰীসকল, let মানে হ'ল অনুমতি দিয়া বা ভাড়ালৈ দিয়া বা থাকিবলৈ দিয়া। যেনে ধৰা আচাৰ্যক তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰিছা, তেতিয়া তুমি ক'বা আচাৰ্য let me go to home, অৰ্থাৎ আচাৰ্য মোক ঘৰলৈ যাবলৈ দিয়ক। এতিয়া কিতাপত দিয়া বাক্যকেইটা চোৱা। বাক্যকেইটাৰ ব্ৰেকেটত দিয়া শব্দটোৰ শুদ্ধ ফৰ্মটো খালী ঠাইত বহুৱাব লাগে। গতিকে বাক্যকেইটা হ'ব: Let us discuss the matter. Let him come to my room. I am late. Let me go home. Let the child play with the toys. Let her write an application. Question number 7. Make sentences with. বাক্য গঠন কৰা। Somebody, anybody, nobody, creature. Somebody, কোনোবা বা অচিনাকি লোক। It's hard to say somebody is good. Anybody, কোনোবা এজন। Has anybody ever told you that you are genius? Nobody, কোনো নহয়। Nobody cares how I feel. Creature, প্ৰাণী। All the creatures are amazing. Question number 8. Know the meanings of. অৰ্থ জানো আহা। Fairy, a small imaginary being. এটা সৰু কাল্পনিক অৱয়ব। Creature, a small animal. এটা সৰু প্ৰাণী বা জীৱ। Question number 9. Complete the following sentence. তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰা। Use past tense form. Past tenseৰ ফৰ্ম ব্যৱহাৰ কৰি।
দ্য বয় গ' ইন টু দ্য উডছ ইয়াত গ'ৰ পাষ্ট ফৰ্ম হ'ব ৱেণ্ট গতিকে শুদ্ধ বাক্যটো হ'ব দ্য বয় ৱেণ্ট ইন টু দ্য উডছ দেয়াৰ হি ৱাক এণ্ড লছ হিজ ৱে ইয়াত ৱাকৰ পাষ্ট ফৰ্ম ৱাকড আৰু লছৰ পাষ্ট ফৰ্ম লষ্ট গতিকে শুদ্ধ বাক্যটো হ'ব দেয়াৰ হি ৱাকড এণ্ড লষ্ট হিজ ৱে When it be dark, a little creature come to him. ইয়াত be ভাৰ্বৰ past form হ'ব was আৰু কামৰ past form হ'ব came. গতিকে শুদ্ধ বাক্যটো হ'ব When it was dark, a little creature came to him. He asked the boy to sing a song. ইয়াত askৰ past form asked হ'ব আৰু singৰ past form sang হ'ব গতিকে শুদ্ধ বাক্যটো হ'ব He asked the boy to sing a song. The creature hold the boy's hand tight. ইয়াত holdৰ past form held হ'ব গতিকে শুদ্ধ বাক্যটো হ'ব The creature held the boy's hand tight. The boy sing a song. ইয়াত singৰ past form হ'ব sang গতিকে শুদ্ধ বাক্যটো হ'ব The boy sang a song. The creature let him go. Letৰ past formো let গতিকে বাক্যটো শুদ্ধ হৈ আছে The boy be at home again. ইয়াত be ভাৰ্বৰ past form হৈছে was গতিকে শুদ্ধ বাক্যটো হ'ব The boy was at home again. But he find nobody there. Findৰ past form found. গতিকে শুদ্ধ বাক্যটো হ'ব But he found nobody there. ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টোত কিবা বুজি নোপোৱাকৈ ৰৈ গৈছে তেনেহ'লে কমেণ্ট কৰি জনাই দিবা। থেংক ইউ।